ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে জুইত জ্বলি চাৰখাৰ হল ৬টাকৈ বাসগৃহ ধুবুৰী আদাবাৰীত ভয়ংকৰ অগ্নিকাণ্ডত ৪০ লক্ষাধিক টকাৰ সা সামগ্ৰী জ্বলি চাৰখাৰ হল ধুবুৰী আদাবাৰীত নুৰ মুহাম্মদ নামৰ ব্যক্তিৰ ঘৰত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ সূত্ৰপাতত এই অগ্নিকাণ্ডৰ ঘটনা ৫ লাখ টকা নগদ ধন সোণ গহনা আৰু মুঠ ৪০ লাখ টকাৰ ক্ষতিসাধন হয় বুলি জানিবলৈ দিয়ে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় নিউজ টেক্স ৰিপৰ্ট এনি এক্সপ্ৰেছ 30 मोर देउताकर नाम इमान आली आमार घर आदाबाड़ी पार्ट 2 धुबुरी डिस्ट्रिक्ट आमार এই কারেন্ট যেটো আছিল এই কারেন্ট মানে এই ঘরটো যে জ্বলিছে আর কি জ্বলার মেন উদ্দেশ্য আমার সন্দেহজনক যে এইটো কারেন্টৰ পৰাই হৈছে তো এই ঘরটো জ্বলার যেতিয়া জ্বলিছিল আর কি কালি আজি ধৰি লোৱা মোটামুটি 11:30 মান বজাত 11:30 মান বজাত কারেন্টৰ মানে জুই লাগি পুরা ঘর 6টা রুম আছে আমার 6খন রুমে জ্বলি গল আৰু ঘৰৰ ভিতৰত যিবিলাক বস্তু বাহিনী আছিল এটাও ওলাব পৰা নাই আমালোকে মানে এলএনটিৰ মানুহ বহুত মানুহ লেবাৰ যিমান আছিল সববিলাক লেবাৰে আহিছিল আহি পুৰা হেল্প কৰিছিল কিমান প্ৰকাৰ আপোনালোকৰ ক্ষয়ক্ষতি হৈছে মোটামুটি ধৰি লোৱা 40 লাখ টকাৰ মতন আমাৰ ক্ষয়ক্ষতি হৈছে আমাৰ কেশ আছিল আৰু 5 লাখ টকাৰ মতো জিনিস বাচিছে আৰু বাকিখিনি সব পুৰা জ্বলি গৈছে একদম বাকিখিনি পুৰা জ্বলি গৈছে আসলতে এতিয়া কি জনাব এতিয়া মই ৰাইজক বা আমাৰ স্থানীয় এমএলএ এমপি যে আছে তাৰ কাছত আমাৰ এটাই অনুৰোধ আমালোক দিন মজুৰি কৰি খোৱা লোক আমাক যাতে এমপি এমএলএৰ পৰা কিবা হেল্প কৰে এইটোৱে আমাৰ মানে আপোনাৰ ওচৰত এইটোৱে আমাৰ অনুৰোধ থাকিল আৰু কি